फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। बहुत दिन मूर्त माने भिडिओ दिसुगे 2 सप्ताह माने गैप्स आसिलो। एक्चुअली मैं पैसे मोर माने एग्जाम दी आसिलोगे, 4th सेमिस्टार एग्जाम दी आसिलोगे, हेकाने भिडिओ दिया नासिलो और प्रेक्टिसो करा नासिलो, हेकाने भिडिओ बनवा नासिलो। ए आमार देखिबो पाइसे ए आमार ओभारब्रिज, आमार लखीमपुर ओभारब्रिज बनि गइसे और 2-3 बছৰ পিছত আহি যাব। পাছত যে ফিল্ডলৈ খোজকাঢ়ি মই অকলে গৈ আছো, তাৰ লগ পাই আছো। এই আমাৰ লখিমপুৰ ওভাৰব্ৰিজ বনি আছে গাইস, ওভাৰব্ৰিজ চালিয়াকে বনি আছে ওপৰত আৰু 2 বছৰ পিছত বনি যাব। চালিয়াকে গৈ আছো আৰু এতিয়া খোজকাঢ়ি মেইন কেছটো মানে মোৰ চাইকেলটো পামচাৰ হ'ল, সেইকাৰণে মই চাইকেলেদি যোৱা নাই, মানে সেইকাৰণে খোজকাঢ়িয়ে গৈ আছো আৰু প্ৰেক্টিচলৈ। ৰ'দটো আজি ইমানকৈ পৰা নাই, কালি পৰহিৰ ৰ'দ বহুত পৰিছে। কেনেকুৱা গৰম পৰিছে কমেণ্ট কৰি জনাব আপোনালোকে। এতিয়া আমি ফিল্ডলৈ পালোগৈ আৰু চালিয়াকে ফিল্ডলৈ পালোগৈ। এতিয়া মেইন গেটৰ পৰা সোমোৱাগৈ নাই, ইয়াৰ পৰা সোমাইছোগৈ। মানুহ চানুহ ইমানকৈ এজনে বহি আছে। আজি মানে ৱেডাৰটো আৰু বঢ়িয়া আৰু ৰানিং কৰিবলৈ, সেইকাৰণে অলপ সোনকালে আহিলোঁ টায়াৰকে মাৰোঁ বুলি। তাৰপিছত কি হয় নাজানো আৰু। তাৰপিছত ব্ৰাদাৰ এজন বহি আছে তাত চালিয়াকৈ, ময়ো আমাৰ ফিল্ডলৈ পালোহি আৰু দেখিব পাইছে আমাৰ ফিল্ড, এয়া আমাৰ ফিল্ড। সি তাত বহি আছে আমাৰ ব্ৰাদাৰ। তাৰপিছত ময়ো পাই গ'লোগৈ আৰু চালিয়াকৈ। এতিয়া ট্ৰেকটো বনিব পাইছে, ট্ৰেক দেখিব পাইছেগৈ চবে, ট্ৰেকটো এনেকুৱা হৈ আছেগৈ। তাৰপিছত আজিৰ মানে ৱেডাৰটো চালিয়া যে সেইটো দেখিব পাইছেগৈ। আহিছোগৈ এতিয়া, এক্সাম হৈ গ'ল। তাৰপিছত আমাৰ কলেজত আকৌ ইণ্টাৰ্ণশ্বিপ বুলি এটা কিবা 100 মাৰ্কছৰ প্ৰজেক্ট বনাব লাগে, এনেকৈ বনাই আছে। তেতিয়াও মই ভিডিঅ' দিব চেষ্টা কৰিম, আপোনালোককো দেখাম আমি ক'ত যাম, মানে কেনেকৈ ৰিপৰ্ট বনাম, সেনেকৈবিলাক আপোনালোকক কিবা দেখুৱামগৈ। আমাৰ কলেজৰ পৰা মানে পঠিয়াইছে আৰু ইণ্টাৰ্ণশ্বিপ। এবছৰ আমি গৰম বন্ধ নাপাম আৰু গৰম দিনতো আমি ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব সেনেকৈ। তাৰপিছত সি আমাৰ বহি আছে এজন, সিয়ে কল কৰিলে সোনকালে আমি সোনকালে মাৰোঁ, আজি বতৰটো ভালে আছে বুলি, সেইকাৰণে সোনকালে আহিলোঁ আৰু। তাৰপিছত কি কয় গাইছ, আগৰ এইটো চিন আপ কৰা বহুত চবে আমি আগতে ইয়াতে আমি ৰানিং কৰি পিনি ইয়াতে থাকিছিলোঁ। এই আমাৰ কাতুল ভাই বহি আছে ব্ৰাদাৰ, আমি মাৰোঁ ন, সিও কাম বেক কৰিছেগৈ চালিয়াকৈ দেখিব পাইছে। দৌৰিলি নেকি? কিমান মাৰিলি? আধা ঘণ্টা দেখিব পাইছে, সিটো দৌৰিলে আৰু ঘাম দেখিব পাইছে কেনেকুৱা ৰ'দত। পিছত ময়ো অলপ টাৰ লগাই মাৰি দিওঁ আৰু সেনেকৈ। পিছত কি হয় নাজানো আৰু, বেক চেকটো খোলোঁ আজি, ময়ো টায়াৰটো মানে লগাই মাৰোঁ আৰু কেনেকুৱা হয়, কেনেকুৱা ছেটআপটো লাগিছে। বঢ়িয়া ন? আপোনালোকে সোনকালে ছাপোৰ্ট কৰি দিব আৰু সোনকালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, সেইখিনি বঢ়িয়াকৈ। ময়ো তাৰপিছত জোতা মোজা পিন্ধি লওঁ। सपना देखना बनता है, नजदीक करना तुस লগাই লওঁ। মানুহ আহি আছে, পানীটো ভৰাই থৈ দিওঁ। এতিয়া ময়ো চুজ পিন্ধো, এনেকুৱা বতৰত মাৰিবলৈ ভাল হ'ব, সোনকালে মাৰোঁ নিজৰ কাৰণে। সোনকালে মই নাই মৰা, মই ষ্টাৰ্ট কৰিম। মানুহ আহি গৈছে, সেইবুলি পেলাই নিদিব এবাৰো পৰা নাই। আমাৰ লম্বু ভাই তুলবই বিয়া পতা মানুহ। ঠিকে কৈছ ন, বিয়া পতা মানুহ চবে ৰেডি কৰিব লৈছে আৰু। তাৰপিছত মোৰ এইটো পিছফালে আহি আছে। মই আজি মানে টায়াৰকে মাৰোঁ বুলি আহিছোঁ, যি হয় হ'ব আৰু। আধা ঘণ্টামান 20 মিনিটছ মান এনেকৈ মাৰিম বুলি ভাবি আছোঁ, বাট কি হয় আপোনালোকেও ছাপোৰ্ট কৰিব। supporting me, please subscribe and sharing to my channel मोली गाइस। उसके बाद हम अभी रनिंग करेंगे। मेरा पीछे देख रहा है कि ये पीछे जा रहा है, देख सकते हैं आप लोग। अभी मैं कितना दौड़ सकता हूँ दौड़ेगा, और उसके बाद जितना हो सके इतना मेरा बेस्ट देने के लिए ट्राई करूँगा। बट मैंने रनिंग करूँगा, इसीलिए मोली गाइस कले supporting me। ৰাউণ্ড এপাক খোজকাঢ়ি দিলোঁগৈ, এতিয়া মানে তাৰপিছত ষ্টাৰ্ট কৰিম আৰু। অলপ চলপ দেখাই আছোঁ মাজে ভিডিঅ' ক্লিপ কেইটামান।
নাও ষ্টাৰ্ট কৰি দিলোঁ 1 কিলোমিটাৰ হ'ল আৰু 1 কিলোমিটাৰ কমপ্লিট হ'ল এতিয়া বেছি হ'ল আৰু অলপ কষ্টৰ পিছত মানে 1 কিলোমিটাৰ হৈ গৈছিলে আৰু 1 কিলোমিটাৰ কমপ্লিট হ'ল খুব বেছি 6-7 মিনিটমান লাগিছে লাহে লাহে জগিংকৈ মাৰি আছোঁ আৰু যি হয় হ'ব 20 মিনিট প্লাছ কমপ্লিট কৰিম বহুত দিন হ'ল এসপ্তাহ গেপছত আছিলোঁ সেইকাৰণে অকণমান হাৰ্ড হৈছে বাট হ'লেও কেছ নাই নেভাৰ গিভ আপ দৌৰি থাকিম তাইলৈ পিছফালে আহি আছে মোৰ পিছে बट मैं भी आगे जा रहा हूँ लेट्स गो किलोमीटर कंप्लीट गाइस 80 মিনিট লাগিছে জগিং মাৰি আছোঁ যে কিলোমিটাৰ কমপ্লিট পাক্কা ঘাম দেখিব পাইছে পিছফালে আহি আছে গৈ আছোঁ পিছত লগ পাই আছোঁ Last 30 seconds complete over 29. Let's go. Hello, pita आ जाओ. Just देखिब पाइছে কিমান লাগিলে কমপ্লিট কৰিলে যেনে তেনে 30 মিনিট গাইছ তিতি গ'লগে গাইছ উপায় নাই বে ফাটি গৈছে এইটো গৰমত চেপাক ফিল্ডৰ মাজেৰে এটা গৈ দিছোঁ এবাৰ নকওঁ আৰু বহুত লেতেৰা গৰম পৰিছে আমাৰ মানুহবিলাক তাত বহি আছেগৈ এফালে কমপ্লিট কৰিলোঁ আৰু লেগ চেগ একদম নাইকিয়া হৈ গৈছেগৈ বে বহুত বিষাই গৈছেগৈ যেনে তেনে কমপ্লিট কৰিছোঁ 30 মিনিট স্ক্ৰীনশ্বট দেখুৱাই দিম 5 মিনিটৰ প্লাছ হৈছে আৰু যেনে তেনে জগিং মাৰি আছিলোঁ যে সেইকাৰণে গাইছ এইটো ভগুৱাই গৈছোঁ আৰু দেই তিতিবোৰে দেখিব পাইছেনে চব তিতি গ'ল ঘামৰ লেখীয়া তিতি গ'ল এইটো কিবা আছিলে দিয়াই দিওঁ এইটোক বাইক তিতি গৈছে একদম চালিয়াকৈ কমপ্লিট কৰিলোঁ যেনে তেনে হ'লেও বি একো নহয় গাইছ আজি ভাল লাগিছিলে দৌৰি ইয়াৰফোন লগাই লৈছিলোঁ একদম চালিয়াকৈ নিজৰ মতে দৌৰি আছিলোঁ লাহে লাহে ষ্টেমিনা আনি লৈছোঁগৈ ফাৰ্ষ্টত তাৰপিছতে ভালকৈ দৌৰিমগৈ আৰু ফাৰ্ষ্টত 30 মিনিট কমপ্লিট কৰিলোঁ ধুনীয়াকৈ এতিয়া অকণমান ফ্ৰেছ কৰি লওঁ দেখুৱাই দিম হা পিছত অকণমান এতিয়া ফ্ৰেছ কৰি ল'ম 5 মিনিটমান পিছত বুক দাম কৰিম এক্সাৰচাইজ কৰিম এনেকৈ পিছত দেখুৱাই আছোঁ চালিয়াকৈ আপোনালোককো লাইক কৰি দিব গৰম দেখিছোঁ নহয় এনেকুৱা গৰমত দৌৰিব লাগে ভিডিঅ' বনাব লাগে দিছ ইজ মাই লাইফ চ' আমি এতিয়া মানে অলপ চিনাপ অলপ কৰোঁ কৰিম মানে বেছি ভিডিঅ'টো দীঘল নকৰোঁ আৰু চিনাপ কৰিম বুকদাম কৰিম আৰু এইটোকে দেখাম আৰু আপোনালোকক হেল্ল' আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পিছ আউট এণ্ড গাইছ
নেক্সট ভিডিঅ' লগ পাই আছোঁ পিছ আউট